এইটো বেগ ল'ম এটা আৰু এটা সব ৰেডি কৰি একদম সব চাফা তাফা কৰি থৈ গৈছোঁ কাৰণ হাজবেণ্ডেতো নকৰে। পানী বটল লাষ্ট পানী বটলটো লৈ লওঁ। হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল দীপাঞ্জলি নাথৰ এনে এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। এইফালে এয়া ৰ'দ দিছে আৰু ৰ'দ দিছে। এই 3 দিনমান একদম বহুত বৰষুণ দিলে। তাৰপিছত আমি এতিয়া নগাঁও যাম। সব আমি ৰেডি হ'লোঁ, 1:30 বাজিছে। আপোনালোকক বোলো এটা বহুত দিনৰ পাছত এটা বোলো ভিডিঅ' এটা বনাওঁ, আপোনালোককো দেখাম আমাৰ ঘৰত। এই হাজবেণ্ডৰ ইয়াত কাপোৰ ধুই দিছিলোঁ, শুকুৱাই নাই, ইয়াতে মেলি থৈ যাম আৰু নহ'লে আৰু কেতিয়া আহে ঠিক নাই নহয়। একদম ডাঙৰ ডাঙৰ বেগ চেগ পেকিং কৰি লৈ লৈছোঁ, সেইটো ইয়াতে মেলি থৈ যাওঁ আৰু উপায় নাই। বহুত দিনৰ পাছত যেতিয়া ঘৰখনলৈ আহোঁ, সকলোকে লগ পাম, বহুত হেঁপাহেৰে আহোঁ। ল'ৰা ছোৱালীৰ পৰীক্ষাও শেষ হ'ল আৰু সেইকাৰণে বহুত ভাবিছোঁ নতুন ক্লাছ আৰম্ভ হোৱাৰ আগে আগে আমি এবাৰ ঘৰৰ পৰা অহাটো ভাল হ'ব আৰু লগতে আমাৰ পাপাৰো স্বাৰ্থ আছে। চাহ খালোঁ, এতিয়া পনীৰ পকৰা লৈ লৈছোঁ, এইফালে যাম আৰু চাহটো খালোঁ, সীতা জখলাত নামিলোঁ, এতিয়া আৰু যাম। বাকী মিঠাই চিঠাই চব পেকিং কৰি লৈ লৈছোঁ। এই ঘৰ আহি অকণমান আগতে পালোঁহি, এতিয়া আৰু কাপোৰখিনি চেঞ্জ কৰি লওঁ, তাৰ পাছতে দেখাম। এতিয়া 6টা বাজিলে আৰু আমি আহি পাই গ'লোহি ঘৰতে, গাড়ীখনে থ'লেহি যেনিবা। তাৰপাছতে এতিয়া কাপোৰ চাপোৰ খোলোঁ, অলপমান ফ্ৰেছ হওঁ। গুড মৰ্ণিং গাইজ, আমি এতিয়া ৰাতিপুৱা খোজকাঢ়িবলৈ আহিছোঁ। এইফালে দেখিছে একদম সম্পূৰ্ণ পথাৰ আৰু আমাৰ লগত আহিছে এয়া। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ ঘৰলৈ। আজি ৰাতিপুৱা টোপনি হোৱা নাছিলে আৰু সেইটো কাৰণে সোনকালে উঠি দিলোঁ। 4:45 মানতে উঠিলোঁ, কিন্তু অলপ দেৰিকৈ আহিছোঁ আৰু আহি মেলি আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। আজি আমাৰ ঘৰত সকাম আছে, আপোনালোকক কৈছিলোঁ। আমি কালি অহা মেইন ৰিজনটো আছিলে যে আমাৰ পাপাৰ মানে ফাদাৰ ইন ল'ৰ সকাম শ্ৰাদ্ধ আছে পাপাৰ। তাৰপিছতে আমি সেইটো কাৰণে আহিছিলোঁ আৰু ঘৰলৈ। হাজবেণ্ডে ছুটি নাপালে, ইলেকশ্যনৰ কাৰণে সময় নাপালে, সেইটো কাৰণে আমি আহি গ'লোঁ। আৰু আজিৰ দিনটোত কি কৰোঁ, এতিয়া গৈ পেলাই গা চা ধুম, ঘৰ চৰ চাফা তাফা কৰি গা চা ধুম, তাৰ পাছতে মানে সকামৰ কাৰণে হেৰি কৰিম আৰু তেতিয়াহ'লে এনেই আৰু ভিডিঅ'টো আজি আকৌ কণ্টিনিউ কৰি আছোঁ দেই। গা ধুই উঠি সকলোখিনি কাম কৰি লৈছোঁ, অলপমান চাফ চাফাই। মোৰ ৰুম দুটা হয় জেনেৰেলি বন্ধই থাকে, সেইটো কাৰণে অকণমান ভাবিছোঁ আলহীখিনি আহিলে ইয়াতেও বহাব লাগিব। বহুতখিনি আলহী আহিব, মোৰ মাহঁতৰ ঘৰৰ পৰা আহিব আৰু লগতে মোৰ ভাই বোৱাৰীজনী সিহঁতৰ মাকৰ ঘৰৰ পৰা আহিব। বাকী আৰু গাঁৱৰ আৰু ফেমিলি মানুহখিনিতো আছেই। ভাবিছোঁ অকণমান ৰুমখিনি ভালকৈ চাফা তাফা কৰি লওঁ। এইখিনি ধুনীয়াকৈ জাৰি জোকাৰি অকণমান ভালকৈ পাৰি ল'লোঁ। ইফালে সেই ৰাতিপুৱা বেডশ্বীটখন যে আছিলে সেইখনো অকণমান বোলো চেঞ্জ কৰি লওঁ, কৰি লৈ পেলাই বেলেগ বেডশ্বীট পাৰিম। আৰু মাহঁতৰ লগতে আজি আমাৰ মানে গাঁৱৰ খুৰী মামী এনেকৈও আহিব, সকলো মোৰ ফেমিলি মেম্বাৰখিনিও আহিব। সেইটো কাৰণে ভাবিলোঁ অকণমান বহাবৰ কাৰণে ৰুমটো ঠিক কৰি লওঁ। তাৰপিছত এইফালে শাক চব্জি আমাৰ এয়া বৌ আৰু ওচৰৰ খুৰীজনীয়ে মিলি কাটি আছে। তাৰপিছতে ময়ো বোলো চাহ তাহ সকলোকে দি ল'লোঁ। চাহ তাহ দি আহিলোঁ, এতিয়া আৰু ভাবিছোঁ কাপোৰখিনি চেঞ্জ কৰি লওঁ। বেলেগ কাপোৰ পিন্ধো, মানুহ আহিছে, পুথি পঢ়িবলৈ লৈছে এফালে আৰু প্ৰায় কিটচেনত পাকঘৰতো কামখিনি হৈ আছে। দেখাই আছোঁ ৰ'ব আপোনালোকক। মই কাপোৰটো প্ৰথমতে চেঞ্জ কৰি লওঁ, তাৰপিছত নহ'লে এতিয়া কেইটা বাজিলে, এতিয়া 11:30 বাজিলে আৰু মানুহ আহি আছে এটা দুটা। এয়া ওলাই মেলি ৰেডি হ'লোঁ, এতিয়া আলহী আহিছে, চাহ তাহ দিওঁগৈ। আমাৰ আলহীখিনি আহি গ'ল দেখি মনটো বিৰাটেই ভাল লাগিলে। এইফালে ভণ্টিৰ শাহুৱেক, ভনী জোঁৱাই, তাৰপিছত মা খুৰী মামী সকলো আহি গ'ল। বহুত বেছি ভাল লাগিলে। বাহিৰত একদম যি বৰষুণ দি আছে নহয়, সেইদিনাখন আমাৰ বাহিৰত একো প্ৰগ্ৰেমে কৰিব নোৱাৰিলে। বাকী মাহঁতক এইফালে বহিবলৈ দিলোঁ আৰু বহুত দিনৰ পাছত লগ পাইছোঁ যে কিমান ভাল লাগিছে নহয়। ভাগিনটোক কৈছিলোঁ অকণমান বোলো ভিডিঅ' এটা কৰি ৰাখিবাচোন, সেয়ে ধুনীয়াকৈ ভিডিঅ' কৰি লৈ ইফালে পিছত তাৰ সেইজনী সৰু মামী আৰু মই তাৰ ডাঙৰ মামী হয়। আৰু কোইনচিডেণ্টলি সেইদিনা আমাৰ দুইজনীৰ কাপোৰ উইকি আছিলে। বাৰু আমি যিয়ে নহওক গাঁৱৰ আলহী আহি গ'ল। গাঁৱৰ আইসকলক মই ইয়াতে ভিতৰতে চাহ দিলোঁ, সেৱা এটা কৰি ল'লোঁ আৰু বাকী চিমৰণে বাহিৰতে গোঁসাই ঘৰত মানুহকেইজনক দিলে। মই সেইদিনাখন গোঁসাই ঘৰলৈ যাব পৰা নাছিলোঁ, অসুবিধা এটা কাৰণে। বাকী ইয়াতে মই তেওঁলোকক চাহ দি ধুনীয়াকৈ সেৱা কৰিলোঁ। বহুত দিনৰ মূৰত দেখা পোৱাৰ কাৰণে ভাল বেয়া সকলোখিনি গাঁৱৰ ৰাইজে সুধিলে। বাকী আৰু ইফালে আমাৰ খানাটো বনি আছে। সেইদিনাখন মাছ বনাইছিলে, মুড়ি ঘণ্টা, মিক্স ভেজ, দালি, তাৰপিছত পাপৰ, চালাড এইখিনি আছিলে আৰু এইখিনি আহি সম্পূৰ্ণ হৈ গ'ল। এতিয়া আৰু প্ৰসাদ দিছে, আমি এই ভগাই আছে, আমি ভিতৰলৈ যাম আৰু মই ইহঁতক মাতিবলৈ আহিছিলোঁ। এয়া আমাৰ ঘৰৰ ফেমিলিসকল আহি গৈছে।
ইহঁতে কিবা ভিডিঅ' ফটো কৰি আছে ৰ আহি আছোঁ মই প্ৰসাদখিনি লৈ লওঁ প্ৰসাদখিনি লৈ আহি লওঁ শুনাই উঠিলা উঠিলা শুনাই বৰমা কোনজনী বৰমা 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 আহা প্ৰসাদ খাবা আহা জোলকে দিয়া ফটো মাৰিছো গৰু দানা ভণ্টি মাতি আছে আবেলি সময়ত আলহীখিনি সকলো গ'লগৈ ঘৰলৈ আৰু মাহঁতৰ লগতে আমাৰ ডাঙৰ বেটীজনীও গ'লগৈ দেখি ভনীয়েকৰ মনটো অকণমান বেয়া কৰিছে বাকী আমাৰ এইফালে চবে যাবলৈ লোৱা সময়ত তাই অকণমান মনটো দুখ কৰিছিলে যদিও হ'লেও মই এডজাষ্ট কৰাই চাহ তাহ খালোঁ এতিয়া ভাতো খাব লৈছোঁ এতিয়া 9টামান বাজিল আৰু দিনৰে আজি মাছৰ তৰকাৰী এইবোৰ চব আছিলে মাত্ৰ এতিয়া গৰম কৰিছোঁ আৰু গৰম কৰি খোৱা হৈছে হ'ব আৰু খামহে সোনাক খোৱালোঁ তাই খালে এতিয়া তাইক খুৱাই দিম আৰু আজি ডাঙৰজনী সেয়া মামাকৰ ঘৰলৈ গ'ল ময়ো দুদিনমান পাছত যাম আৰু কালি পৰহিত যাম ঘৰলৈ আৰু এতিয়া সোনা আৰু মই আছোঁ সোনাই অকণমান বেয়া লাগি আছে আৰু তাই বায়েক নাই যে তাইক মাতি আছোঁ তাইক খুৱাই লওঁ তাৰপিছত আমি আৰু ভাত খামগৈ কাজিয়া কৰি থাকে যে একেলগে চব কথাতে আমি এতিয়া দৈ চিৰা খাম চিমৰণে বতৰটো এতিয়া অকণমান ভাল কৰিছে মই কাপোৰকেইটা মেলি দিলোঁ কাপোৰকেইটা মেলি দি এনেই অকণমান খোজকাঢ়ি আছোঁ আৰু তাইও যায় যদি লৈ যাওক নহ'লে দুটা 20 টকাত দি পাই লৈ আহিব আৰু চিপছ আনিব দিছোঁ ৰাজুদাক চাই যাবা দেই পৰিবা পিছল আছে এই ৰাজুদাৰ লগত তাই এতিয়া এই ওচৰতে দোকানলৈ পঠাইছোঁ চিপছ খাই বোলে আমাৰ সেই ওপৰত দেখিছে কাপোৰ গোটেই ওপৰত কাপোৰ হৈ আছে আমাৰ কাৰণে এইফালে সৰিয়হ বিলাহী মাছ হৈ গ'ল আৰু এইফালে হৈ গ'ল ছজনা সৰিয়হ আলু আৰু এইফালে হৈ গ'ল দাইল আজি হ'ল মঙলবাৰ আজি মই যাবলৈ ওলালোঁ আৰু এতিয়া মানে এইখিনি কাপোৰখিনি চেঞ্জ কৰি ল'ম কৰি মেলি যাম আৰু এইফালে বস্তুখিনি পেক কৰা হৈ গ'ল আহা এইখিনি মানে পেক কৰিলোঁ আৰু মা মই চিমৰন দেহা আমি চাৰিওটা গৈছিলোঁ নগাঁৱলৈ মোৰ খুৰাহঁতৰ ঘৰলৈ আৰু সিহঁতে মোক তাতে ৰখাই দিব আৰু মই সিহঁতে চাহ তাহ খাই মেলি গুচি আহিলে আৰু মই খুৰাহঁতৰ ঘৰৰ পৰা মোৰ মাহঁতৰ ঘৰলৈ যাম চিমৰণহঁত আহিছিলে মোক থৈ মেলি সিহঁতে গ'লগৈ এতিয়া মই হাই পুতু নহয় এনেই মই বনাই আছোঁ আৰু ব্লগ